প্ৰিয় কবিতা প্ৰেমী ৰাইজ শ্ৰদ্ধাৰ প্ৰাৰ্থকবৃন্দ, আজি আপোনালোকৰ ওচৰত এটি বিষাদৰ কবিতাৰ পাঠ কৰিবলৈ আহিছোঁ। কবিতাৰ নাম উই ৱান্ট জাষ্টিছ। মানৱ সুফিৰেকাৰ ৰচনাৰে মই ৰূপাঞ্চল। আজি মদ খাম, পাগলামি কৰি চিঞৰিম, শ্লোগান দিম, শিলাবৰ্ষণ কৰিম ৰক্ষকৰ ওপৰত, জ্বলাই দিম ডাঙৰ ডাঙৰ আখৰৰ নীতিশিক্ষাৰ হোল্ডিংছবোৰ, টায়াৰ জ্বলাই প্ৰতিবাদ কৰিম মই। হুকুম নামানিলে সকলো হানি প্ৰতিবাদ কৰিম মই। সেইবোৰ আত্মাৰ হকে যাৰ জীয়াই থকাৰ আছিল অদম্য হেঁপাহ, সেইবোৰ মাতৃৰ বাবে যাৰ তেজৰ প্ৰতিটো কেঁচা সোঁতে কঢ়িয়াই ফুৰিছে পুত্ৰহীনতাৰ যন্ত্ৰণা। প্ৰতিবাদ কৰি অইনৰ হাতেৰে চিতা জ্বলাব লগা সেইজন পিতৃৰ বাবে বাধা নিদিব মোক। আজি মোৰ পিছতো আছে এজাক চিকাৰী বাঘ, প্ৰয়োজন হলে তেওঁলোকৰ হাতোৰাই পিতৃহীন কৰিব আপোনাৰ সন্তানক, বাধা নিদিব মোক। প্ৰতিবাদ কৰিম মই, হয়তো বিপ্লৱী হৈ যাম, যিহেতু আপোনাৰ সমাজত শূন্য সভ্য মানুহৰ দাম। মাতাল হৈ অসভ্যালি কৰিম মই, যিহেতু বিনা ৰাগীত দিব নোৱাৰিম দানৱতাৰ পৰিচয়। নোৱাৰো অভিনয় কৰিব, নোৱাৰো আৰু সহিব নিৰীহৰ বলি। কিমান জনৰ মনত আছে আপোনাৰ, কিমান জনৰ মনত পৰেনে দামিনীৰ কথা, নিৰ্ভয়াৰ কথা? অভিনীল এতিয়া সোঁৱৰণিৰ গৰ্ভত, পাহৰণিৰ পথত আজি পৰাগজ্যোতি নেও। সনাতন ডেকা হয়তো ব্যৱসায় চলিব দেৱাশিষ গগৈ মৃতদেহত। TRP বাঢ়িব এসপ্তাহ, তাৰ পিছত পাহৰি যাব আপুনি, পাহৰি যাম ময়ো। ৰৈ যাব মাথো মাতৃৰ বুকুত যন্ত্ৰণাৰ এটি দীঘলীয়া হুমুনিয়া। সেয়েহে প্ৰতিবাদ কৰিম আজি, বিপ্লৱ কৰিম মই। প্ৰয়োজন হলে ৰাজপথত সংশোধন কৰিম সংবিধানৰ একোটা দফা, বাধা নিদিব আজি। ধন্যবাদ।